বাজনা বজাও। তুমি যেন পপী আঁতৰা আকাশৰ বুৱতী নৈ, উশাহত গভীৰ পিয়াহত তুমি যেন আছা হিৰৈ। ঐ হৰি, ঘৰত আছ ন? অ দীপক নেকি? অ ময়ে। ঐ তই অলপ টাইম বহ, মই বাথৰুমত আছো। দে হ'ব দে। সিহঁতে বহিলে অলপ। অ দীপক, কেতিয়া আহিলি? অলপ দেৰি হ'ল নেকি তোৰ আহোঁতে? মই অলপ বাথৰুমত আছিলো। নাই বাথৰুম কৰি থকা মানুহক মই ডিষ্টাৰ্ব নিদিওঁ। লাহে মই বহি আছো ইয়াতে। পিছে 31 ডিচেম্বৰৰ খানা চানা ভালকে গ'ল না নাই? অ ভালে গ'ল। তোক পিছে দেখা নাপালো, তই কিবা ব্যস্ত আছিলি নেকি? পিছে মোৰো ভালে গ'ল দে। তোৰ ভালে গ'ল না? পিছে ক'বাত মন্দিৰ এটা দৰ্শন কৰিব যাব লাগছিল। বল তেনেহ'লে বুন্দাপাৰাৰ মন্দিৰটোকে চাই আহো। দে বল। এই ঋতু যায় নেকি, তাক এটা ফোন মাৰ। ঋতু ব্ৰ, তুমি কৰছা মন্দিৰ যাবা নেকি? বুন্দাপাৰা মন্দিৰত যাবা নেকি? মই যাম দিয়া। তুমি ক'ত ৰখি থাকিব লাগে মোক ক'বা। তাতে হ'ব দিয়া, মই যাই আছো। অ যাবি? ঠিক আছে দে, তই ৰখি থাক, মই যাই আছো। অ'কে। কি ক'লা, কি যাব না? যাব। তাকতে ৰখি থাকিব দিছো এইখিনি জেগাত চকটোত। আমি যাব লাগিব, বলকে যাই আছো। ঋতুক আগৰ পৰা উঠাব লাগিব। দে তাতে আছে চাগে, মাজে ৰখি যাব দিছো চকটোত। ঐ কেনেকে বৈছা? ভালকে বহ। এই টোপনি লাগছি ৰ, শুই লওঁ ইয়াতে। শুই বহি আছো মই। বুন্দাপাৰা আহি পোৱা নাই তালৈকে, আজি ইমান কি হৈছে? আহি পালো মন্দিৰত। হেপী নিউ ইয়াৰ দোস্ত। জংগলী বৈৰসমূহ পৰিয়াললৈ হেপী নিউ ইয়াৰৰ শুভেচ্ছা দিছিলো। আৰু মোৰ ফালৰ পৰা হেপী নিউ ইয়াৰত যাতে চবে যাতে ভালে থাকে, তাৰে আশা কৰি হেপী নিউ ইয়াৰ। আছা কিয় তক চেকডাল এনেকে টন মাৰিছি? বিড়িডাল টানি কেনে কথা কবা নাই। এই বিড়িডাল বন্ধ কৰ। যা মানে সন্মান খাই দিবি। যা তে নতুন ইয়াৰত প্ৰথমটো ভিডিঅ' তো চবে সঁহাৰি জনাব আমাক। আগলৈ এনেকা নতুন ভিডিঅ' আপোনালোকে পাই থাকিব। তো আজিৰ কাৰণে এইখিনিয়ে। তো কেনেকা লাগিল ভিডিঅ'টো? লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আগন্তুক ভিডিঅ'বিলাক নতুন বস্তুবিলাক আপোনালোকে দেখা পাই থাকিব। তো ব্লগিং টাইপৰ বনাম ভিডিঅ'বিলাক। তো আৰু নিজৰ জীৱনৰ বিষয়ে বনাম। তো চাই থাকিব। জংগলী বয়, আছামিজ জংগলী বয়।